স্বাগতম জনালোঁ আজি আমাৰ নতুন ভিডিঅ'টোলৈ মানে আজি ভাবিছোঁ নৰ্মেল যিহেতু আপোনালোকে কমেণ্ট কৰিছিলে নৰ্মেল ভিডিঅ' বহুত ভাল কমেণ্ট কৰিছে নেক্সট ভিডিঅ'টোত মানে কৈছিলে আপোনালোকে যে নৰ্মেল ভিডিঅ'ই লাগে সেইটো কাৰণে আমি নৰ্মেল ভিডিঅ' লৈ আহিছোঁ আজিও মানে আজি ভাবিছোঁ সিবেলা চুলি কাটিব এইটো মানে চুলি কাটবি নেকি আজি আমাৰ মানে চুলি কাটিমো আজি আমাৰ এইখিনিত মানে বিহু উৎসৱ আছে মানে আপোনাৰ মানে মুকলি বিহু হ'ব তাতে যাম তাতে মানে কি মানে ই হয় নাটক হয় মানে কি হয় আৰু মানে আজিৰ দিনটোত আমি কি কৰোঁ কি নকৰোঁ চব দেখাম আৰু সেইটোৱে ভাবিছোঁ এতিয়া বৰ্তমান ওলাইছে দে তয়ো এই লগৰ ছোৱালী এটা ক'লোঁ মাতিলে তাকে মাতিলোঁ আৰু A few moments later. অকণমান চাব পাৰিছে আমাৰ লোকেশ্যনটো আমাৰ আগৰ ভিডিঅ'জবিলাকে বাৰু এইটো লোকেশ্যন চিনি পায় যোন নতুনকৈ আহিছে সিহঁতে ধৰক ভালকৈ গম পোৱা নাই কিজানি মানে এইটো লোকেশ্যনত আহোৱে আৰু আমাৰ ফাৰ্ষ্ট ভিডিঅ'টো এইটো লোকেশ্যনৰ পৰা আছিলে নাই তাৰ ভিডিঅ' মানে এনেকুৱাকৈ চুলি কাটিলে ভালে লাগছে আৰু কমেণ্ট কৰিব কেনে লাগছে মানে ইয়াৰ চুলি কটাৰ পৰা ডাইৰেক্ট ঘৰত গুচি গ'লোঁ তাৰপৰা ভিডিঅ' কৰা নাই এতিয়া ভাটিবেলা ওলাই আহিছিলোঁ অলপ ভিডিঅ' কৰিম বুলি বতৰটো চাব পাৰে কেনেকুৱা ক'লা কৰি আহিছে কিন্তু যিহেতু বিহুত এনে বৰষুণ হয় আপোনাৰ মুকলি বিহুত অলপ বৰষুণ দিয়ে বিহুটোত যাম বাৰু আপোনালোক ধাম বিহুত ঘৰৰ ওচৰতে হৈছে বিহুটো কি লোকেশ্যনটো চাই কি ধুনীয়া লোকেশ্যন গাইছ আৰু কিবা কবিতা বঢ়িয়া লাগছে আজি বন্ধ আৰু কালি আমি ক'ত যাম কৈছে কালি আমি ঢেকীয়াজুলি যাই আছোঁ চিঙলি মন্দিৰো যাম কিজানি আপোনাৰ ঢেকীয়াজুলি হৈ গ'লে ডাইৰেক্ট চিঙলি মন্দিৰ যাম আপোনালোক কালি ভাল ভিডিঅ' আহিব ভাল ভিডিঅ' মানে দিয়ে আছোঁ আমি চেষ্টা কৰি আছোঁ বাৰু ভাল ভিডিঅ' দিব চাব পাৰে কি চালে লোকেশ্যন গাইছ চাব পাৰে আমাৰ বৰ্তমান বঢ়িয়া জেগাত আছোঁ আৰু এইখিনিৰ পৰা গাইছ মানে এইখিনি অকণমান আধা ঘণ্টামান ৱেইট কৰি কিনে এইখিনিত তাৰপিছত আমি ডাইৰেক্ট এই বিহু চাব যাম তাতে অকণমান মানে এই ডান্স চান্স হ'ব তাতে দেখাম আৰু কেনেকুৱা কি মানে মানুহ চানুহ আহে কেনেকুৱা ভিৰ হয় ভাল লাগিব এইবিলাক গৰু চৰু আনি আছে মানে সন্ধিয়া পথটো আপোনাৰ এইবিলাক গাঁৱলীয়া পৰিৱেশ আৰু গাইছে আমাৰ গাঁৱলীয়া পৰিৱেশ এইবিলাক চাব পাৰে কি চালীয়া জেগা বতাহ চাব পাৰে চুলি কিজানি উৰি আছে পুৰা বতাহত বঢ়িয়া লাগছে গাইছ হ'ব দিয়ক গাইছ চাই লওক চাওকচোন আপোনালোকে এইটো আপোনাৰ হালধি গছ নেকি এইটো কেনেকুৱা লাগিছে গছটো মোৰতো হালধি গছ লাগি আছে বল চাওকচোন না বহুত জংঘল দেখোন যাব নোৱাৰা সেইটো চাওকচোন সেইটো চাম হালধি হ'লে ভাল লাগে নহয় বা হালধি গছ হালধীয়া গোন্ধাইছে বে হালধীয়া গোন্ধাইছে লাগিছে তাত হয়নে হালধি গছ গাইছ হালধি গছ হয় কিন্তু গম নাপাওঁ দেই গাইছে কিন্তু হালধীয়া গোন্ধাইছে কিন্তু গোন্ধটো হালধীয়া লাগছে নে চেম হালধি চাওচোন মানে গোন্ধ নাপাব না গাইছ চালে হালধীয়া গোন্ধাইছে গাইছ দেখাই দিয়া ভাল আৰু যদি সঁচা হালধীয়া গালি দিব নেকি এটা গুচি আছেচোন এইটো গুচি আছে গাইছ হয় গাছ চাব পাৰে হালধি নে হালধি গাইছ এটা নতুন বস্তু নহয় বাৰু কিন্তু জংঘলৰ মাজত হালধি দেখাব লাগে মানে গাছখিনি মানে খেতিও কৰা নাই নিজে হৈ আছে সাৰৰ মানে মাটি মানে ভাল সেইটো কাৰণে এইবিলাক চব গাছ মানে প্ৰাকৃতিকৰ কামাল হয় গাইজ আমি আহি থাকোঁতে এইবিলাক দেখা পালোঁ আৰু এতিয়া বাইক ইয়াতে থৈ দিছোঁ আমি য'ত দেখোঁ তাতে আছে সেই ইয়াতে আছে গাইছ চাব পাৰে 2,000 years later. কোৱালিটিটো বাৰু বেয়া হ'ব আকৌ আপোনালোকে এডজাষ্ট কৰি ল'ব আৰু বিহু দলবিলাক আহিছে আমি এতিয়া বহি আছোঁ আপোনালোক দেখাম বাৰু কিমানখিনি পাৰোঁ আপোনালোক চেষ্টা কৰিম দেখাবৰ কাৰণে এতিয়া আপোনাক ভাগন দি আছে বৰ্তমান ৰঙালী বিহু আমাৰ অসমীয়াৰ বাপতি খাৱন আৰু এইখন আহিব যেতিয়ালৈকে জোন বেলি তৰা থাকিব তেতিয়ালৈকে আমি যাতে এনেধৰণে বিহু উদযাপন কৰি যাব পাৰোঁ
A few moments later. গাইছ মানে বিহু চাই পেলাই আহি পালোঁ এতিয়া বৰ্তমান ইয়াতে আছোঁ মই এটা জেগাত আছোঁ মানে ষ্ট্ৰীট লাইটৰ তলত এইটো চাব পাৰে মানে যোনবিলাক ষ্টুডেণ্টবিলাকে যে যেনেকুৱা জোনাকী পোহৰৰ তলত পঢ়ে কষ্ট কৰে সেনেকৈ মই মানে ষ্ট্ৰীট লাইটৰ তলত মানে ভিডিঅ' কৰি কষ্ট কৰি আছোঁ আপোনালোকৰ লগত ছাপৰ্ট কৰি দিব তাকে ভাবিছোঁ এতিয়া ঘৰত যাম যিহেতু আপোনাৰ চালোঁ আপোনাৰ কি বুলি কয় বিহু চালোঁ আজি আপোনাৰ বেছি দেখুওৱা নাই কাৰণ 12টা এটা বাজি যাব বহুত দেৰি হৈ যাব সেইকাৰণে 10টামানতে চালোঁ এতিয়া ঘৰত যাম ভাতটো খাম খাই পেলাই সোমাম আৰু সেয়াই আছে আজি অলপমান দেখালোঁ আপোনালোকক ভিডিঅ'টো আজি ভিডিঅ'টো এইখিনিয়ে আছিল চাই যদি ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই